সো হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্নিং ইউটিউব চেনেলটোলৈ। আৰু আজি আমি জেনেৰেলি এটা টপিক লৈ পেলাই সেই টপিকটো ৰিলেটেড যিমানখিনি আমাৰ মেথছ হ'ব পাৰে কনচেপ্ট ৱাইজ আমি গোটেইখিনি বুজাই পেলাই মেথছখিনি কৰোঁ। কিন্তু আজি আমি যিটো আমাৰ 29 ডিচেম্বৰৰ এক্সাম আছে তাত আহিবলগীয়া কিছুমান কুৱেশ্যন, যিবিলাক কুৱেশ্যন ডাইৰেক্ট আপোনালোকৰ দিব পাৰে, সেইবিলাক কুৱেশ্যন ডিছকাছ কৰিম, লগতে এক্সপ্লেনেশ্যন কৰিম আৰু আপোনালোকৰ কনচেপ্ট আপোনালোকক দিব ট্ৰাই কৰিম। চ' ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া চাওক, আজি প্ৰথমটো কুৱেশ্যন মই ৰাখিছোঁ ছিম্প্লিফাই। আপোনালোকে এটা বা দুটা কুৱেশ্যন ছিম্প্লিফাইৰ পৰা দেখা পাবই। আৰু ছিম্প্লিফাই যেতিয়া আপোনালোকক এক্সামত দিব তেতিয়া আপোনালোকে এটা ৰুলেই মনত ৰাখিব লাগিব, সেইটো হৈছে বদমাছ ৰুল। আপোনালোকে হয়তো নিশ্চয় শুনিছে বদমাছ ৰুল মানে কি? বদমাছৰ বি মানে হৈছে ব্ৰেকেট, অ' মানে হৈছে অফ, ডি মানে হৈছে ডিভাইড, এম মানে হৈছে মাল্টিপ্লিকেশ্যন, এ মানে হৈছে এডিশ্যন আৰু এছ মানে হৈছে ছাবট্ৰেকশ্যন। তো প্ৰথমতে আমি ব্ৰেকেটৰ কাম চেছ কৰিব লাগে, দেন আমি অফৰ কাম চেছ কৰিব লাগে, অফ য'ত লিখা থাকে। দেন আমি কিহৰ কাম কৰিব লাগে? ডিভাইডৰ কাম চেছ কৰিব লাগে, ডিভাইডৰ। দেন আমি মাল্টিপ্লিকেশ্যনৰ কাম চেছ কৰিব লাগে, দেন আমি এডিশ্যনলৈ আহিব লাগে, দেন আমি ছাবট্ৰেকশ্যনলৈ আহিব লাগে। তো বিয়োগটো আমি লাষ্টত কৰিব লাগে। এইটো আছিলে আমাৰ বদমাছ ৰুল। চ' আমি এইটো ৰুল সদায় ফ'ল' কৰিব লাগে ছিম্প্লিফাই কৰাৰ ক্ষেত্ৰত। এতিয়া মই আপোনালোকক ইয়াতে এটা এক্সাম্পল দি আছোঁ। যদি মই বদমাছ ৰুল ফ'ল' নকৰোঁ, তেন্তে আপোনালোকে যদি 5ৰ পৰা প্ৰথমতে যদি 19টো মাইনাছ কৰি দিয়ে, মাইনাছ লাষ্টত কৰিব লাগে। কিন্তু আপোনালোকে যদি বদমাছ ৰুলটো নাজানে, যদি 5ৰ পৰা 19টো প্ৰথমতে মাইনাছ কৰি দিয়ে, তেন্তে 5 - 19 কৰিলে -14 হৈ যাব। তাৰপাছত 50ক যদি -14 দি ডিভাইড কৰে কিবা এটা এনচাৰহে ওলাবগৈ, সেইটো এটা শুদ্ধ এনচাৰ নোলায়। গতিকে বদমাছ ৰুল মতে আমি প্ৰথমতে কি কৰিব লাগিব? ডিভাইড কৰিব লাগিব। তেন্তে ইনটুটো আমি কৰি দিব পাৰোঁ, কিন্তু আমি ইনটুটো এনেকৈ ৰাখিলে একেবাৰে ৰুল মতে গৈ আছোঁ, ঠিক আছে। প্ৰথমতে ডিভাইডটো কৰিব লাগিব। তেন্তে ডিভাইডত কি আছে? 50 ডিভাইডেড বাই 5। 50ক যদি আমি 5 দি পেলাই ডিভাইড কৰোঁ, তেন্তে আমাৰ কিমান থাকিব? 10 থাকিব, ঠিক আছে। আমি ডিভাইডটো প্ৰথমতে কৰিলোঁ। ব্ৰেকেট আৰু অফটো ইয়াত নাইকিয়া, ডিভাইড আছে, তো ডিভাইডটো আমি প্ৰথমতে কৰি ল'লোঁ, ঠিক আছে, বদমাছ ৰুল মতে। তাৰপাছত -19 ইয়াত থাকিলে। নেক্সট আমাৰ কি ষ্টেপ আছিলে? ডিভাইডৰ পাছত আমি কি কৰিব লাগে? মাল্টিপ্লিকেশ্যন কৰিব লাগে। ইয়াত মাল্টিপ্লিকেশ্যন আছে নেকি? হয়, নিশ্চয় আছে। 110 × 2। তো 110 × 2 কৰিলে কিমান হৈ যাব? 220 প্লাছ 10 মাইনাছ 19। ইমানখিনিলৈকে আপোনালোকৰ একো অসুবিধা হোৱা নাই বুলি মই ভাবোঁ। তাৰপাছত কি কৰিব লাগে? এডিশ্যন কৰিব লাগে। মাল্টিপ্লিকেশ্যন হ'ল, এতিয়া এডিশ্যন আছে নেকি? হয়, নিশ্চয় আছে এডিশ্যন। এতিয়া যদি এডিশ্যন আপোনালোকে কৰিব লাগে, তে 220 প্লাছ 10 যদি আপোনালোকে কৰে, তেন্তে আপোনালোকৰ হৈ যাব 230। ইয়াত হৈ যাব 230 আৰু -19। লাষ্টত আপোনালোকে মাইনাছ কৰি পেলাই 230ৰ পৰা যদি 19 মাইনাছ কৰে 211। একদম এটা ইজি অংক, কিন্তু আপোনালোকে প্ৰথমতে যদি -2 কৰি দিয়ে, যদি প্ৰথমতে +2 কৰি দিয়ে, 2 + 50 কৰি পেলাই 52 যদি লিখি দিয়ে, এইখিনি যদি আপোনালোকে কৰি দিয়ে, তেন্তে আপোনালোকৰ অংকটো ভুল হৈ যাব। আপোনালোকে প্ৰথমতে যদি ডিভাইড থাকে ডিভাইড কৰিব, দেন মাল্টিপ্লিকেশ্যন কৰিব, দেন এডিশ্যন কৰিব, দেন ছাবট্ৰেকশ্যন কৰিব। প্ৰথমতে হৰণ, তাৰপাছত পূৰণ, তাৰপাছত যোগ, তাৰপাছত বিয়োগ। আপোনালোকৰ এইটো মনত ৰাখিব, ঠিক আছে। চ' আশা কৰোঁ আপোনালোকে এইটো বুজি পাইছে। ছিম্প্লিফাই কিন্তু প্ৰায় এক্সামত অহা দেখা যায়, আহিবই। এটা বা দুটা ছিম্প্লিফাই আপোনালোকক কৰিব আহিবই। নেক্সট, এতিয়া মই ইয়াত ৰোমান নাম্বাৰৰ এটা কনচেপ্ট দিব বিচাৰোঁ। এটা অংকৰ জৰিয়তে মই আপোনালোকক এটা কনচেপ্ট দিব বিচাৰোঁ, কাৰণ যিহেতু বেছি টাইম নাইকিয়া এতিয়া, এক্সামলৈ বেছি টাইম নাইকিয়া এতিয়া। চ' এতিয়া চাওক, মেটচ দ্য ৰোমান নিউমেৰেলছ উইথ দেয়াৰ কাৰেক্ট ভেলুজ। এতিয়া মেটচ কৰিব দিছে। এতিয়া যদি মই লিখোঁ আৰু সেইটোৰ ভেলু লিখিব দিওঁ, তেন্তে আমি যিকোনো এটা প্ৰেক্টিছ কৰা হ'ব, এটা ৰোমান নাম্বাৰ প্ৰেক্টিছ কৰা হ'ব। চ' আমি ইয়াত এটা মেটচ দ্য ৰোমান নাম্বাৰ বুলি মই কুৱেশ্যনটো ইয়াত এনেকৈ ৰাখিছোঁ। চ' এতিয়া চাওক, প্ৰথমতে মই ক'ব বিচাৰোঁ যে ইয়াত যে লিখা আছে এম, ঠিক আছে। মই এটা ব্লেংক এটা পেজত ফাৰ্ষ্ট কৰিলোঁ, ঠিক আছে বস্তুটো। আপোনালোকে মনত ৰাখিব, আপোনালোকে হয়তো জানে এক্স মানে কিমান? এক্স মানে হৈছে 10, সেইটো আপোনালোকে নিশ্চয় জানে। তেন্তে এক্স প্লাছ এক্স লিখি দিলে কিমান হ'ব? 20 হ'ব, ঠিক আছে। চ' তেনেকেই এক্স যেনেকৈ 10, এটা বস্তু 3বাৰহে ৰিপিট হ'ব পাৰে দেই, সেইটো মনত ৰাখিব। এতিয়া মই 4বাৰ এক্স লিখিব নোৱাৰিম বা 4বাৰ এম লিখিব নোৱাৰিম, ঠিক আছে। যিকোনো বস্তু মেক্সিমাম 3বাৰ আমি লিখিব পাৰোঁ। কিছুমান বস্তু আকৌ আমি লিখিব নোৱাৰোঁ ডাবল টাইম বা ট্ৰিপল টাইম, যেনেকৈ আমি ভি লিখিব নোৱাৰোঁ। আমি 10 লিখিব হ'লে এক্স লিখিব লাগে। ভি মানে কিমান? ভি মানে হৈছে 5, কিন্তু আমি 10 লিখিব হ'লে দুটা ভি লিখি দিলে 10 নহ'ব। 10ৰ কাৰণে এক্সট্ৰা এটা চিম্বল আছে, সেইটো কি? এক্স, ঠিক আছে। চ' তেনেকৈ আমি বস্তুবোৰ কৈ আছোঁ। তেনেকৈ আমি যদি 4 লিখিব লাগে, 4 আমি কেনেকৈ লিখোঁ? IV = 4। কিন্তু 4 বুলিতো 4 আমি এনেকৈতো লিখিব নোৱাৰোঁ। 1 মানে কি আছিলে? 1 মানে আছিলে এইটো, 2 মানে আছিলে 2টা, 3 মানে আছিলে 3টা। তে 4 মানে আমি 4টা লিখিব পাৰিম নেকি? নোৱাৰিম নহয়। যিকোনো বস্তু 3বাৰে ৰিপিট হ'ব পাৰিব, ঠিক আছে। চ' আপোনালোকে সেইটো কনচেপ্ট হয়তো নিশ্চয় বুজি পাইছে। এতিয়া আপোনালোকক কিছুমান তথ্য দিব বিচাৰোঁ, সেইখিনি আপোনালোকে মনত ৰাখিলে ৰোমান নাম্বাৰ আপোনালোকৰ কেতিয়াও ভুল নহ'ব। এতিয়া চাওক, আপোনালোকে হয়তো নিশ্চয় জানে এক্স মানে হৈছে 10, তেনেকৈ এল মানে হৈছে 50,
এল মানে কিমান এল মানে হৈছে 50 কিন্তু এলৰ পাছত যদি এক্স লিখোঁ তেন্তে আমাৰ কি হয় 50 লগত 10টো যোগ হৈ পেলাই 60 হৈ যায় এক্সটো যদি আমি পাছত লিখোঁ কিন্তু সেই এক্সটোৱে যদি আমি যদি আগত লিখি দিওঁ সেই এক্সটোৱে যদি আমি যদি আগত লিখি দিওঁ তেন্তে কি হয় সেই এলৰ পৰা এক্সটো মাইনাছ হৈ যায় সেই এক্সটো সৰু ন আৰু এলটো ডাঙৰ কিন্তু এই সৰু বস্তুটো যদি ডাঙৰ বস্তুটোৰ আগত আমি লিখোঁ ৰোমান নম্বৰৰ ক্ষেত্ৰত তেন্তে মাইনাছ হৈ যায় বস্তুটো তে এলৰ পৰা এক্স গ'লে কিমান থাকিব 40 থাকিব এল মানে হৈছে 50 এক্স মানে হৈছে 10 তে 50ৰ পৰা 10 গ'লে 40 থাকে এইটো কনচেপ্ট আপোনালোকে বুজি পাইছে আৰু মনত ৰাখিব এল মানে কিমান এল মানে হৈছে 50 ঠিক আছে চ' নেক্সট এতিয়া এলৰ পাছত আহোঁ আমি চি এলৰ পাছত আহোঁ আমি চি লৈ চিৰ ভেলু কিমান চিৰ ভেলু হৈছে 100 ঠিক আছে আপোনালোকে এইখিনি মনত ৰাখিলেহে তাৰ পাছত আমি ৰোমান নম্বৰৰ যিটো মেটচ কৰিব দিছে মানে মিলাব দিছে ক অংশৰ লগত খ অংশ তেনেকৈ আমি মিলাব পাৰিম চ' চি মানে হৈছে 100 এতিয়া আমি 300 যদি লিখিবলৈ কেনেকৈ লিখিম চি 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 ইজুকেল টু 300 ঠিক আছে এতিয়া আপোনালোকক আৰু এটা বস্তু এতিয়া চিৰ কথাটো গ'ল চিৰ পাছত এতিয়া আহিব আমাৰ ডি চি মানে 100 আপোনালোকে মনত ৰাখিব এল মানে 50 চি মানে 100 এতিয়া ডি মানে কিমান ডি মানে হৈছে 500 ডিৰ আগত যদি আমি যদি চি লগাই দিওঁ চি ডি তেন্তে কিমান হ'ব আপোনালোকে ক'ব পাৰিব নেকি ডিৰ পিছত যদি চি লগাই দিওঁ তেন্তে কিমান হ'ব 500ৰ লগত 100 প্লাছ হৈ পেলাই 600 হৈ যাব কিন্তু মই আগত আৰু এটা উদাহৰণ দিছিলোঁ যে সৰু সংখ্যাটো যদি ডাঙৰ এটা সংখ্যা যদি আগত বহি যায় তেন্তে কি হয় মাইনাছ হ'ব তেন্তে ডিৰ পৰা আপোনালোকে চিটো মাইনাছ কৰি পেলাই কিমান হ'ব সেইটো আপোনালোকে কমেণ্টত জনাব ঠিক আছে এইখিনি কনচেপ্ট মনত ৰাখিহে আপোনালোকে ৰোমান নাম্বাৰটো কৰিব পাৰিব এইটো আপোনালোকে কমেণ্টত জনাব বুলি মই আশা ৰাখিলোঁ চি ডি ইজুকেল টু কিমান তাৰ পাছত আমি আহোঁ এম এম মানে কি এম মানে হৈছে 1000 ঠিক আছে চ' আমি সেইটো আমি তিনিবাৰে ৰিপিট কৰিব পাৰিম মেক্সিমাম আমি তিনিবাৰ লিখিব পাৰিম ট্ৰিপল এম আমি লিখি দিলোঁ এম 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 ইজুকেল টু 3000 কিন্তু 4000 আমি তেনেকৈ লিখিব নোৱাৰিম 4000 আমি এম 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 চাৰিবাৰ লিখিব নোৱাৰিম চ' যিকোনো বস্তু তিনিবাৰ ৰিপিট হয় আৰু এম মানে হৈছে 1000 আপোনালোকে সেইখিনি ভেলুখিনি মনত ৰাখিব ট্ৰাই কৰিব ঠিক আছে এই ভেলুখিনি মনত ৰাখিলে আপোনালোকৰ গোটেইখিনি হৈ যাব কিন্তু এটা বহুত ডাঙৰ ধৰক এটা নাম্বাৰ লিখিব লাগে এতিয়া বহুত ডাঙৰ নাম্বাৰ আমি কেনেকৈ লিখিম আমাক যদি লিখিব আহে ধৰি লওক 10 লাখ লিখিব আহিছে 1 মিলিয়ন লিখিব আহিছে ঠিক আছে 10 লাখ এইটো লিখিব লাগে 1 2 3 4 5 6 এইটো 10 লাখ হ'ল চ' 10 লাখ আমি লিখিব লাগে ৰোমান সংখ্যাত সেইটোৰ কাৰণে আপোনালোকক ক'ব বিচাৰোঁ যে কিবা এটা নাম্বাৰ ধৰক আপোনালোকে লিখিলে এম মানে কিমান 1000 এটা এম মানে 1000 সেই এটা সংখ্যাৰ ওপৰত যদি আপুনি যদি এটা যদি এনেকৈ আছ এটা দি দিয়ে বাৰ এটা যদি দি দিয়ে সেইটো কি হৈ যায় যিটো নাম্বাৰ থাকে কিমান আছিলে এম মানে আছিলে 1000 সেইটো আকৌ 1000 টাইমছ ইনটু হৈ যায় ঠিক আছে আৰু এটা 1000 ইয়াত ইনটু হৈ যাব চ' আল্টিমেটলি কিমান হ'ব 1 2 3 আৰু তিনিটা শূন্য 1 2 3 আল্টিমেটলি কিমান হ'ল 10 লাখ হৈ গ'ল চ' তেনেকৈ এইটোৰ পৰা আপোনালোকে কি বুজিলে ডাঙৰ ডাঙৰ আপোনালোকে যিবিলাক ধৰক এটা সংখ্যা দিছে সেইটো ৰোমান সংখ্যাত কি হ'ব আপোনালোকে ধৰক মই ইয়াত লিখিলোঁ ভি আই ঠিক আছে ভি আই মানে কিমান 6 তাৰ ওপৰত যদি মই যদি এইটো দি দিওঁ তেন্তে কি হ'ব 6 ইনটু 1000 হৈ যাব ঠিক আছে আপোনালোকে বুজিছেনে কথাটো মই কি কৈ আছোঁ যিকোনো সংখ্যাৰ ওপৰত আপুনি যেতিয়া এই চিম্বলটোত বাৰ এটা দি দিব ৰোমান সংখ্যাৰ ওপৰত সেইটো 1000 টাইমছ ইনটু হৈ যায় চ' ইমানখিনি আপোনালোকে ৰোমান সংখ্যাৰ বিষয়ে জানিলে এনাফ চ' বলক আকৌ মই ঘূৰি যাওঁ যিটো আমি মেটচ দ্য ফলোয়িঙত এতিয়া ইয়াত দিছে এম এক্স এক্স আই এম মানে কিমান ইয়াত ওপৰত কিবা বাৰ আছে নেকি এনেকুৱা আমি যে পঢ়িছিলোঁ বাৰ কিবা আছে নেকি বাৰটো নাই কিয়া চ' 1000 ইনটু হোৱাৰ কথা নাহে মই গোটেইখিনি কৈ দিছোঁ ৰোমান সংখ্যাৰ ৰিলেটেড যিমানখিনি আছিলে এতিয়া এম এক্স এক্স আই এম মানে কিমান আছিলে 1000 এক্সটো এমৰ আগত বহিছে নেকি এক্সটো যদি এমৰ আগত বহিলে হয় তেন্তে 1000ৰ পৰা আমি 10 এটা মাইনাছ কৰিলোঁ হয় এক্সটো এমৰ পিছত বহিছে তেন্তে এম 1000 প্লাছ এক্স এক্স দুবাৰ আহিছে 1000 প্লাছ 20 প্লাছ 1 আই এটা আছে 1021 ক'ৰবাত আছে নেকি হয় নিশ্চয় আছে 1021 ঠিক আছে তাৰ পাছত চি ডি এয়া চি ডি এতিয়া কি হ'ব চিটো হৈছে সৰু ডিটো হৈছে ডাঙৰটোৰ আগত বহিছে এতিয়া চি ডি হৈছে ডি আছিলে আমাৰ কিমান 500 তে 500ৰ পৰা 100 এটা মাইনাছ হ'বনে নাই 500ৰ পৰা 100 এটা মাইনাছ হ'বনে নাই আপোনালোকে কওকচোন 500ৰ পৰা যদি 100 মাইনাছ হৈ যায় তেন্তে 400 চি ডি মানে 400 ইমানখিনিলৈকে 400 হ'ল ঠিক আছে তাৰ পাছত আৰু কিমান আছে 8 এটা আছে ভি আই 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 মানে কিমান 8 ঠিক আছে চ' 400 আৰু 8 আমাৰ আল্টিমেট এনচাৰটো কি হ'ব 408 চি ডি মানে 400 আৰু ভি আই 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 মানে কিমান 8 চ' 408 ক'ৰবাত আছে নেকি নিশ্চয় আছে 408 ঠিক আছে এক্স আই এক্স মানেতো আপোনালোকে নিশ্চয় জানিবই এক্স আৰু আই এক্স মানে হৈছে 9 এক্স মানে হৈছে 10 প্লাছ 9 কৰিলে কিমান 19 এক্স আই এক্স আপোনালোকে হয়তো নিশ্চয় জানেই এইটো বহুত এটা ইজি আছিলে 19 তাৰ পাছত এতিয়া চাওক
এম 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 তিনিবাৰে ৰিপিট হ'ব পাৰে, মই কৈছিলোঁ এম 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 চি ডি ভি আই আই। এইটো ভালকৈ লক্ষ্য কৰিব আপোনালোকে। এম 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 মানে কি 3000, এটা এম মানে 1000, তিনিটা এম মানে 3000। ইমানখিনিলৈকে কি হ'ল, এক ছেকেণ্ড, ইমানখিনিলৈকে কি হ'ল 3000। তাৰ পাছত চি ডি মানে আমাৰ কিমান আছিলে 400, 3400 আৰু এইটো হৈছে 8, 3408। ক'ৰবাত আছে নেকি 3408? 3408 হয়, নিশ্চয় আছে এইটো। আৰু লাষ্টত আমিতো গম পাইছোঁৱে এটাই বাকী আছে, এইটোৰ লগতে মিলিব। কিন্তু আমি চাই লওঁ এলটো হৈছে এটা ডাঙৰ, এক্সটো হৈছে সৰু। আমি এইটো অলৰেডি প্ৰেক্টিছ কৰিছোঁৱে। চ' এলৰ আগত যদি এক্সটো থাকে তেন্তে এলতকৈ এক্সটো কি মাইনাছ হৈ যাব। এক্স মানে আছিলে 10, এল মানে আছিলে 50, 50 পৰা 10 গ'লে কিমান 40। হয়তো আপোনালোকে নিশ্চয় বুজি পাইছে ৰোমান সংখ্যা। মই ভাবোঁ ৰোমান সংখ্যা আপোনালোকৰ এক্সামত আহিলে এতিয়া ভুল নহ'ব। নেক্সট এতিয়া আমি আহোঁ, হুইচ অফ দ্য ফলোয়িং নাম্বাৰ ইজ ডিভিজিবল বাই 3। ডিভিজিবিলিটি আপোনালোকৰ আহিবই এক্সামত। ডিভিজিবিলিটিৰ ওপৰত এটা কুৱেশ্যন, দুটা কুৱেশ্যন আৰু কেতিয়াবা দুটাতকৈ অধিক কুৱেশ্যনো এক্সামত অহা দেখা যায়। এতিয়া কিবা এটা ডাঙৰ নাম্বাৰ দি দিলে, মইতো ইয়াত সৰু সৰু নাম্বাৰ লৈছোঁ বুজাবলৈ। এতিয়া আপোনালোকক ধৰি লওক কিমান ডাঙৰ এটা নাম্বাৰ দি দিলে, এইটো কৈ দিলে 9 দি পেলাই ডিভাইড হ'বনে নাই, হা 9 দি পেলাই ডিভাইড হ'বনে নাই, আপোনালোকে কেনেকৈ ডিভাইড কৰিব? সেইটোৰ কাৰণে কিছুমান ৰুল আছে। সেই ৰুলখিনি যদি আপোনালোকে জানে, নিমিষতে এটা অংকৰ সমাধান আপোনালোকে কৰিব পাৰিব। এতিয়া ইয়াত সুধিছে আপোনালোকক যে হুইচ অফ দ্য ফলোয়িং নাম্বাৰ ইজ ডিভিজিবল বাই 3। এতিয়া 3ৰে কোনটো বিভাজ্য হ'ব? চ' 3ৰে বিভাজ্যতাৰ যিটো সূত্ৰ আছে আমাৰ, সেইটো আমি জানিব লাগিব। যিটো ফৰ্মুলা আছে ডিভিজিবিলিটিৰ, 3ৰে ডিভিজিবল হোৱাৰ কাৰণে যিটো ক্ৰাইটেৰিয়া আছে, সেইটো আমি জানিব লাগিব। নৰ্মেলি আমি কি কৰোঁ যে এটা নাম্বাৰ আছে, আমি এতিয়া কি কৰিম, চাৰিটা আমি এতিয়া যোনে ফৰ্মুলাটো নাজানিব কি কৰিব, যে চাৰিটা নাম্বাৰ আছে, কোনটো 3 দি পেলাই ডিভিজিবল হ'ব বুলি কৈছে। গতিকে যিকোনো এটাই 3 দি পেলাই ডিভিজিবল হ'ব, বাকী তিনিটা নহ'ব। চ' গোটেইখিনি আমি কৰি চাব লাগিব। তেনেকৈ দেখোন কৰি চাব লাগিব। 3 পাতিলোঁ, তাৰপিছত 2, 4, 5, 8 এনেকৈ কিমান টাইম লাগিব কৰিবলৈ এটা এটাকৈ? চ' বহুত টাইম লাগি যাব। সেইকাৰণে এটা সূত্ৰ আছে। আপোনালোকৰ যদি চেক কৰিব লাগে যে এটা সংখ্যা 3 দি পেলাই ডিভাইড হয় নে নহয়, তাৰ কাৰণে আমাৰ হাতত এটা ফৰ্মুলা আছে। সেইটো ফৰ্মুলা হৈছে যে যিকেইটা ডিজিট আছে, যিকেইটা অংক আছে, এতিয়া ধৰি লওক প্ৰথমটোত কি আছে, প্ৰথমটোত আছে 2, 4, 5, 8 হয়নে? 2, 4, 5, 8 অংককেইটা কি? এটা 2, এটা 4, এটা 5, এটা 8। গোটেইখিনি আপোনালোকে প্লাছ কৰি দিয়ক। 2 প্লাছ এক ছেকেণ্ড, মই মোবাইলত লিখি আছোঁ, আপোনালোকে হেণ্ডৰাইটিংখিনি অলপ বেয়া হ'ব পাৰে, সেইটো আপোনালোকে অলপ বুজি ল'ব। 2 প্লাছ 4 প্লাছ 5 প্লাছ 8, ঠিক আছে। এতিয়া 2 প্লাছ 4 কৰিলে কিমান 6, 6 প্লাছ 5 কৰিলে কিমান 11, 11 প্লাছ 8 কৰিলে কিমান 19। আল্টিমেটলি কিমান হ'ল? আল্টিমেটলি এই গোটেইখিনি ডিজিট প্লাছ কৰি পেলাই এই সংখ্যাটো, এই সংখ্যাটোৰ ডিজিটখিনি প্লাছ কৰি পেলাই আমাৰ কিমান ওলাল 19 ওলাল। এতিয়া এই 19 যে ওলাল, 19ক কি আমি 3 দি পেলাই ডিভাইড কৰিব পাৰোঁ নেকি? নোৱাৰোঁ। 3 6 × 18 আৰু 1 এটা বাকী ৰৈ যাব, তেতিয়াহে 19 হ'ব। গম পাইছেনে নাই আপোনালোকে? সম্পূৰ্ণভাৱে বিভাজ্য হয় নেকি? সম্পূৰ্ণভাৱে ভাগ যায় নেকি? নাযায়। এই গোটেইকেইটা নাম্বাৰ আকৌ কৈছোঁ, এই গোটেইকেইটা নাম্বাৰ প্লাছ কৰি পেলাই 19 হ'ল। 19ক যদি আমি 3 দি পেলাই ডিভাইড কৰোঁ, তেতিয়া এটা আমি পূৰ্ণ সংখ্যা নাপাওঁ, এটা গোটা সংখ্যা আমি নাপাওঁ, দশমিকত ওলাব। গতিকে এইটো 3 দি পেলাই ডিভিজিবল নহ'ব। আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে, ঠিক আছে। নেক্সট এতিয়া আপোনালোকে এইটো চাওক, 3 3 3 4, 3 3 3 4 কৰিলে কিমান হ'ব? 3 প্লাছ 3 প্লাছ 4 কৰিলে 9 প্লাছ 4 কৰিলে গোটেইখিনি প্লাছ কৰিলে আমাৰ 13 ওলাই আছে। 13 কি 3 দি পেলাই ডিভাইড কৰিলে কিমান হ'ব? 3 4 × 12 আৰু বাকী আৰু এটা 1 এটা থাকি যাব। সম্পূৰ্ণভাৱে বিভাজ্য হ'ব নেকি? নহ'ব। গতিকে এইটো 3 দি পেলাই ডিভাইড নহ'ব, ঠিক আছে। এই দুটা গ'ল, এইটো গ'ল। নেক্সট আমি এইটোলৈ আহোঁ, ঠিক আছে। তে এইটোতো ডাইৰেক্ট আপোনালোকে মই ইয়াত লিখি পেলাই নকৰোঁ। 1003 আছে, তে 0 0টো প্লাছ কৰিলে 0ই হ'ব, আৰু 1 আৰু 3 আছে, তো গোটেইকেইটা ডিজিট প্লাছ কৰিলে আল্টিমেটলি কিমান হ'ব? 4 হ'ব এনচাৰটো। 1 + 3 কৰি পেলাই, তো 4 যদি আমি 3 দি পেলাই ডিভাইড কৰোঁ, সম্পূৰ্ণৰূপে বিভাজ্য হ'ব নেকি? নহ'ব। 3 1 = 3, 3 2 = 6, ঠিক আছে। সম্পূৰ্ণৰূপে বিভাজ্য নহ'ব। চ' সেইটোও কি হৈ যাব? এইটোও 3ৰে ডিভাইড নহ'ব। লাষ্টত আমাৰ আৰু এটা আছে, সেইটো হৈছে 9 8 3 4। এতিয়া 9 ডিজিটকেইটা আমি প্লাছ কৰিব লাগিব আকৌ। 9 + 8 + 3 + 4, এই গোটেইকেইটা যদি আমি প্লাছ কৰোঁ, 9 + 8 কৰিলে কিমান 17, 17 + 3 কৰিলে কিমান 20, 20 + 4 কৰিলে কিমান 24। আপোনালোকে হয়তো নিশ্চয় জানে 3 8 = 24। 24ক আমি গোটেইখিনি প্লাছ কৰি কিমান হ'ব আমাৰ এনচাৰটোৰ 24। 24ক আমি 3 দি ডিভাইড কৰিলে সম্পূৰ্ণৰূপে বিভাজ্য হয় 8, 3 8 = 24। গতিকে এইটো কি হ'ব? এইটোৱে আমাৰ সেই নাম্বাৰটো যিটো নেকি 3 দি পেলাই বিভাজ্য হ'ব। এতিয়া মই কৰি দেখাইছোঁ কাৰণ এইটো বহুত টাইম লাগিছে, কিন্তু আপোনালোকে এতিয়া ফৰ্মুলাটো জানে, 1 ছেকেণ্ডত আপোনালোকে ওলাব পাৰিব। মুখে এইকেইটা প্লাছ কৰি পেলাই ওলাই দিব পাৰিব, কোনটো বিভাজ্য হয়, কোনটো বিভাজ্য নহয়, ঠিক আছে। গতিকে এনেকৈ আপোনালোকে অংকবিলাক কৰিব লাগিব। এক্সামত টাইম মেনেজমেণ্ট বহুত ডাঙৰ এটা খেল। গোটেইখিনি কুৱেশ্যন আপোনালোকে
আপোনালোকে যিমানখিনি কুৱেশ্যন জানে সেই গোটেইখিনি কুৱেশ্যন এটেম্প যদি টাইমৰ কাৰণে যদি আপোনালোকে এটেম্প কৰিব নোৱাৰে সেইটো এটা বহুত ডাঙৰ কথা কিন্তু চ' আপোনালোকে এইবিলাক ট্ৰিক্স আপোনালোকে জানিব লাগিব এতিয়া গোটেইখিনি ডিভিজিবিলিটিটো এটা ক্লাছত অনা সম্ভৱ নহয় মই দুটা ডিভিজিবিলিটি ইয়াত আনিছোঁ আৰু এটা কিছুমান ডিভিজিবিলিটি মই লাষ্টত ভিডিঅ'টো শেষ হোৱাৰ পাছত গোটেইখিনি মই যিমানখিনি মই বেছি মেথছ ইনক্লুড কৰা নাই কাৰণ এটা মেথছৰ জৰিয়তে মই সেইটো নিয়মৰ গোটেইখিনি যিমান কনচেপ্ট আছে গোটেইখিনি দিব ট্ৰাই কৰিছোঁ চ' লাষ্টত 5টা নে 6টা মেথছ মই আনিছোঁ লাষ্টত মই 3 আৰু 4 ডিভিজিবিলিটি ইয়াত দি দিলোঁ ন তাৰ পাছত মই 5, 6, 7, 8 মই কিছুমানৰ ডিভিজিবিলিটি আৰু কিছুমানৰ ডিভিজিবিলিটি দি দিম ঠিক আছে চ' আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাব আৰু যদি আমাৰ চেষ্টাখিনি যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো লাইক কৰিব বুলি আমি আশা ৰাখিলোঁ এতিয়া চাওক হুইচ অফ দ্য ফলোয়িং নাম্বাৰ ইজ ডিভিজিবল বাই 4 এতিয়া তলৰ যি নাম্বাৰকেইটা দিছে সেই নাম্বাৰকেইটা কোনটো 4ৰে বিভাজ্য হ'ব আমি কি পাইছিলোঁ 3ৰে বিভাজ্য হ'ব হ'লে আমি ডিজিটকেইটা প্লাছ কৰিব লাগে অংককেইটা আমি প্লাছ কৰিব লাগে যদি অংককেইটা প্লাছ কৰিলে 3 দি পেলাই যদি ডিভাইড হয় তেন্তে সেইটো 3 দি পেলাই ডিভাইড হ'ব আদাৰৱাইজ নহ'ব সেইটো আমি পাইছিলোঁ কিন্তু 4ৰ ডিভিজিবিলিটি আৰু অলপ বেলেগ 4ৰটো কি হয় এতিয়া আপোনালোকে এনেকৈতো কৰিব নোৱাৰে আকৌ টাইম কনজিউমিং টাইম বহুত বেছি লাগিব ডাইৰেক্ট হৰণ কৰি পেলাই চাব নোৱাৰে এতিয়া সেইটোৰ কাৰণে আৰু এটা ফৰ্মুলা আমাৰ তাত কি আছে 4 দি পেলাই এটা নাম্বাৰ ডিভাইড হয় নে নহয় সেইটো চাবলৈ আমাৰ তাত ফৰ্মুলাটো হৈছে যে আপোনালোকে লাষ্টৰ দুটা নাম্বাৰ চাব এতিয়া 4, 6, 5, 5ত লাষ্টৰ নাম্বাৰ দুটা কি 5, 5 লাষ্টত নাম্বাৰ দুটা কি 5, 5 আছে 55ক কি আমি 4 দি পেলাই ডিভাইড কৰিব পাৰোঁ নেকি নোৱাৰোঁ 55 4 13 যা এতিয়া কি হ'ব আপোনালোকক মই গোটা সংখ্যা আপোনালোকে পাব নেকি এতিয়া 4 দি পেলাই যদি আপোনালোকে যদি 55ক কৰে ডাইৰেক্ট কৈ দিছোঁ 4 13 যা 52 3 এটা বাকী থাকি যাব ডাইৰেক্ট হৰণ যাব নেকি গোটা সংখ্যা এটা আপোনালোকে ডাইৰেক্ট হৰণ যাব নেকি ভাগশেষ নোহোৱাকৈ নাথাকে গতিকে আপোনালোকে এইটো 55ক 4 দি পেলাই ডিভাইড কৰিব নোৱাৰে যিহেতু লাষ্টৰ দুটা নাম্বাৰক আমি 4 দি পেলাই ডিভাইড কৰিব নোৱাৰোঁ গতিকে গোটেইটো নাম্বাৰক আমি 4 দি পেলাই ডিভাইড কৰিব নোৱাৰোঁ গ'ল এটা তাৰ পাছত বি নাম্বাৰটোত আহোঁ 6395 এতিয়া লাষ্টৰ নাম্বাৰটো কি 95 এতিয়া 95ক আমি 4 দি পেলাই ডিভাইড কৰিব পাৰিম নেকি নিশ্চয় নোৱাৰিম 95ক আমি 4 দি পেলাই ডিভাইড কৰিব নোৱাৰিম ঠিক আছে 92লৈকে যাব পিছত 3 এটা বাকী ৰৈ যাব চ' বাকী থাকিব নোৱাৰিব ভাগশেষ শূন্য হ'ব লাগিব চ' এইটোও গ'ল নেক্সট আমি এইটোত আহোঁ ঠিক আছে 6544 তো লাষ্টৰ সংখ্যাটো কি আছে 44 আমি 4 দি পেলাই ডিভাইড কৰিব পাৰোঁ নেকি হয় ভাগশেষ নোহোৱাকৈ ভাগশেষ নোৰোৱাকৈ ভাগশেষ শূন্য হোৱাকৈ আমি 44ক লাষ্টৰ যে নাম্বাৰটো আছে 44 এই 44ক আমি 4 দি পেলাই ডিভাইড কৰিব পাৰোঁ কিমান হ'ব 11 4 11 যা 44 চ' এইটো মিলি গ'ল চ' আল্টিমেটলি আমাৰ এনচাৰটো ওলাই গ'ল এনচাৰটো কি আমাৰ 4 দি পেলাই ডিভাইড কোনটো হ'ব সুধিছিলে চ' এইটো হ'ব 4 দি পেলাই ডিভাইড ঠিক আছে এইটো কৰা দৰকাৰেই নাইকিয়া কিন্তু আমি তথাপিও কৰি চাওঁ যিকোনো এটাহে 4 দি পেলাই ডিভাইড হ'ব 4টাৰ ভিতৰত চ' এটা যদি ওলাই গ'ল আপোনালোকে এইটো চেকেই কৰিব নালাগে বাট আমি কৰি লৈছোঁ তথাপি আমি কৰি লৈছোঁ এইটো যে 7777 লাষ্টত কি আছে 77ক 4 দি পেলাই ডিভাইড যেতিয়া আপোনালোকে কৰিব এটা পূৰ্ণ সংখ্যা আপোনালোকে নাপায় চ' এইটো 4 দি পেলাই ডিভাইড নহ'ব চ' আল্টিমেটলি এনচাৰটো কি হৈ যাব 6544 ইজ ডিভিজিবল বাই 4 চ' আপোনালোকে বুজি পাইছে মই আকৌ এবাৰ ৰিপিট কৰিছোঁ যে 4 দি পেলাই কিবা এটা নাম্বাৰ ডিভাইড হয় নে নহয় সেইটো চাবলৈ আপোনালোকে যিমান ডাঙৰে নাম্বাৰ থাকক লাগিলে এই নাম্বাৰটোৱে থাকক মই আৰু এটা নাম্বাৰ লিখি দিছোঁ 2 2 3 5 4 6 8 8 9 2 ইমান ডাঙৰ এটা নাম্বাৰ 4 দি পেলাই ডিভাইড হয় নেকি আপোনালোকে চাব লাগে আপোনালোকে মাত্ৰ লাষ্টৰ দুটা নাম্বাৰ চাব লাষ্টৰ দুটা নাম্বাৰ কি আছে 92 4 দি পেলাই যদি ডিভাইড যায় গোটেইটো নাম্বাৰক 4 দি পেলাই ডিভাইড যায় ঠিক আছে চ' এইটোৱে আছিলে 4 দি পেলাই ডিভিজিবিলিটি যিটো 4ৰ আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে মই আশা কৰিছোঁ নেক্সট এতিয়া মুভিং টু দ্য নেক্সট স্লাইড LCM আৰু HCFৰ কুৱেশ্যন এক্সামত আহিবই এতিয়া LCM আৰু HCFৰ এটা সূত্ৰ আছে সেই সূত্ৰটো আপোনালোকৰ প্ৰায় এক্সামতে ইউজ হ'ব আৰু সেই সূত্ৰটো হৈছে বহুত এটা ইম্পৰ্টেণ্ট সূত্ৰ LCM ইনটু HCF ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল ইয়াত মই হেণ্ডৰাইটিংটো অলপ বেয়া হ'ব পাৰে আপোনালোকে অলপ বুজি ল'ব সংখ্যা দুটাৰ যি দুটা সংখ্যা থাকিব সংখ্যা দুটাৰ পূৰণফল তো ঠিক আছে চ' ইমানখিনি আপোনালোকে মনত ৰাখিব চ' এই ফৰ্মুলাটো মনত ৰাখিলেই আপোনালোকৰ গোটেইটো মেথছ হৈ যাব মানে এই মেথছ যিটো মই ইনক্লুড কৰিছোঁ এইটো মেথছ আপোনালোকৰ বাবে হৈ যাব ঠিক আছে ইয়াতে আপোনালোকে চাওক যে দুটা সংখ্যা LCM দিয়া আছে এটা কি 90 আৰু HCF দিয়া আছে 1 আৰু দুটা সংখ্যাৰ মাজত আমাৰ এটা সংখ্যা দিয়া আছে আনটো সংখ্যা আমি ওলাব লাগে ঠিক আছে আনটো সংখ্যা আমি নাজানো চ' যিটো সংখ্যা আমাক ওলাব দিছে সেইটো সংখ্যা আমি ধৰি লওঁ লেট দ্য নাম্বাৰ বি x আমি ধৰি লৈছোঁ যিটো সংখ্যা আমাক আনটো কিমান সুধিছে ন সেইটো সংখ্যা আনটো আমি x বুলি ধৰি লৈছোঁ ফৰ্মুলাটো আমাৰ কি আছিলে LCM ইনটু HCF LCM কিমান 90
90 ইনটু 1 ACF হৈছে 1 ইজুকেল টু সংখ্যা দুটাৰ পূৰণফল এটা সংখ্যা আমাক কৈ দিছে 18 আৰু এটা সংখ্যা আমি নাজানো আমি x ধৰিছিলোঁ ঠিক আছে সো ইয়াৰে আমাৰ 90 ইনটু 1 কৰিলে 90 18 ইনটু x কৰিলে 18x 18 ইনটু x কৰিলে 18x আমি মই এটা লাইন এটা কমাই দিছোঁ ইয়াত এটা লাইন ইয়াত কমাই দিছোঁ মই ডাইৰেক্ট কৰি দিছোঁ 90 ইনটু 1 কৰিলে 90 18 ইনটু x কৰিলে 18x সো x ইজুকেল টু কিমান হ'ব 90 ডিভাইডেড বাই 18 90 ডিভাইডেড বাই 18 আপোনালোকে যেতিয়া কৰিব আপোনালোকে এনসাৰটো ওলাই যাব 5 ঠিক আছে সো এনেকৈ আপোনালোকে অংকবোৰ কৰিব লাগিব ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব এলচিএম ইনটু এচচিএফ ইজুকেল টু সংখ্যা দুটাৰ পূৰণফল আপোনালোকক এটা সংখ্যা দিয়া আছে আনটো সংখ্যা আপোনালোকে ওলাব পাৰিব x ধৰি পেলাই যদি আপোনালোকক এনেকৈ দিয়া থাকে যে আপোনালোকক যিকোনো ওলাব দিব পাৰে সদায় যে এটা সংখ্যা দিয়া থাকিব আনটো সংখ্যা ওলাব লাগিব এনেকুৱা নহয় এতিয়া ইয়াত দুটা সংখ্যাৰ এলচিএম কিমান দিয়া আছে এলচিএম দিয়া আছে 819 আৰু সংখ্যা দুটা ক্ৰমে সংখ্যা দুটা দিয়া আছে এবাৰ এটা সংখ্যা হৈছে 63 এটা হৈছে 117 এচচিএফ আমি ওলাব লাগে আগৰটোত কি আছিল এলচিএম আৰু এচচিএফ দিয়া আছিল আৰু সংখ্যা এটা দিয়া আছিল আৰু এটা সংখ্যা ওলাব লাগে এবাৰ সংখ্যা দুটা দিয়া আছে এলচিএম দিয়া আছে আমাৰ এচচিএফ ওলাব লাগে একই ফৰ্মুলা আমি ধৰিলো এচচিএফ ইয়াতো এচচিএফ x বুলি ধৰিব নালাগে এচচিএফৰ জেগাত আমি এচচিএফ এ ৰাখো ফৰ্মুলাটো কি আছিল এলচিএম ইনটু এচচিএফ এলচিএম কিমান 819 ইনটু এচচিএফ ইজুকেল টু 63 ইনটু 117 হ'বনে নহ'ব সংখ্যা দুটাৰ পূৰণফল মোৰ আখৰখিনি অলপ বেয়া হ'ব পাৰে আপোনালোকে এইটো অলপ খালি মেনেজ কৰিব সো এচচিএফ ইজুকেল টু কিমান হ'ব এচচিএফ ইজুকেল টু কিমান হ'ব 63 ইনটু 117 ডিভাইডেড বাই 819 হ'বনে নহ'ব আপোনালোকে কওকচোন সো এতিয়া কি হ'ব 117 দি পেলাই যদি আমি কেনসেলিং কৰোঁ 170 দি পেলাই 1 টাইমছ 117 7 যা 819 ঠিক আছে এইটো দি পেলাই 1 টাইমছ এইটো দি পেলাই 7 টাইমছ 7 দি পেলাই 7 ক 1 টাইমছ 7 দি পেলাই 63 9 টাইমছ ঠিক আছে সো এনসাৰ আমালোকৰ কি ওলাই যাব 9 ওলাই যাব সো তেনেকৈ আপোনালোকে এলচিএম আৰু এচচিএফৰ অংকখিনি কৰিব লাগিব সো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে জনাব লগতে মই আৰু এটা ডিভিজিবিলিটি আপোনালোকক ক'ব বিচাৰোঁ এতিয়া যদি আপোনালোকক আহে 8ৰ ডিভিজিবিলিটি এটা নাম্বাৰ আছে এইটো 8 দি পেলাই ডিভিজিবল হয় নে নহয় আপোনালোকক সুধিছে ধৰি লওক এটা নাম্বাৰ আছে মই ইয়াত এটা নাম্বাৰ লিখিলোঁ যে 2512 এইটো নাম্বাৰ 8 দি পেলাই ডিভিজিবল হয় নে নহয় 8ৰ যিটো ডিভিজিবিলিটি আছে সেইটো ইমান এটা মানে শৰ্টকাট বুলি ক'ব নোৱাৰি ইমান পটককৈ আমি ওলাব নোৱাৰোঁ এইটো কৰিবলৈ অলপ টাইম কনজিউমিং হয় 8ৰ ডিভিজিবিলিটি কৰাৰ যিটো ফৰ্মুলা সেইটো হৈছে লাষ্টৰ তিনিটা নাম্বাৰ যদি 8ৰে ডিভাইড হয় তেন্তে সেইটো 8 দি পেলাই ডিভাইড হ'ব এতিয়া লাষ্টৰ তিনিটা নাম্বাৰ কি আছে 512 এইটো ক্ষেত্ৰত 512 আছে সো 512 আপোনালোকে কৰি পেলাই চাব লাগিব যে 512 8 দি পেলাই ডিভাইড হয় নে নহয় এতিয়া মই ইয়াত লিখি লৈছোঁ যে ইয়াত 8 লিখিলোঁ ইয়াত লিখিলোঁ 512 সো কিমান হ'ব 8 6 যা 48 ঠিক আছে সো ইয়াত 3 থাকিব 2 আহি গ'ল 4 যা 32 সেইটো 8 দি পেলাই হয় সো গোটেইটো নাম্বাৰ যিমান যিটো নাম্বাৰ আছিলে সেইটো 8 দি পেলাই ডিভাইড হ'ব ঠিক আছে এইটো আছিলে 8ৰ এতিয়া 9ৰ ডিভিজিবিলিটি মই ইয়াত কৈ দিছোঁ গোটেইখিনি আজি নকওঁ মই নেক্সট এটা আৰু এটা ক্লাছ লাগিব নহ'লে অলৰেডি ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গৈছে এতিয়া মই আৰু এটা লৈছোঁ 3 4 6 3 4 6 এইটো 9 হ'ল 13 এণ্ড 5 মই ল'লোঁ 5 ঠিক আছে এইটো 9 দি পেলাই ডিভাইড হয় নে নহয় আমাক সুধিছে ঠিক আছে এইটো নাম্বাৰ সো ইয়াত আপোনালোকে চাওক একদম সেম 3ৰ ডিভিজিবিলিটিৰ নিচিনাই গোটেইকেইটাৰ ডিজিট প্লাছ কৰিলে যদি 9 দি পেলাই যদি ডিভাইড কৰিব পাৰোঁ তেন্তে গোটেইটো নাম্বাৰ আমি 9 দি পেলাই ডিভাইড কৰিব পাৰিম সো ইয়াত আপোনালোকে চাব পাৰে 3 প্লাছ 4 প্লাছ ডিজিটকেইটা প্লাছ কৰিব লাগে প্লাছ 6 প্লাছ 8 সো গোটেইকেইটা যদি আপোনালোকে প্লাছ কৰে তো আপোনালোকে এনসাৰটো কিমান ওলাব 18 আৰু 18ক আমি 9 দি পেলাই ডিভাইড কৰিলে 2 হয় ডাইৰেক্ট আমি ডিভাইড কৰিব পাৰোঁ সো এই গোটেইটো নাম্বাৰ 9 দি পেলাই ডিভাইড কৰিব পাৰি সো আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব